আমাৰ মায়ে প্ৰত্যেক বছৰে এনেদৰে মানে কলাখাৰ বনায় কাতি মাহত। এয়া আঠিয়া কলৰ কলাখাৰ। এয়া প্ৰথমতে আঠিয়া কলৰ মূৰাৰ কলাখাৰ। গছৰো অলপ চলপ আছে বাৰু। আমাৰ প্ৰায় খাৰৰ আঞ্জা থাকে। আজিকালি যিহেতু এইবিলাক এই হাৰ্টৰ সমস্যা বিভিন্ন সমস্যা হৈছে, বিভিন্ন আমি খাৰ চাৰ নোখোৱাৰ কাৰণে কেৱল তেল সেইকাৰণে আমিও বাৰু তেলৰ আঞ্জা খাওঁ, তথাপিও আমাৰ খাৰৰ আঞ্জা এখন থাকে। এয়া আমাৰ মায়ে প্ৰত্যেক বছৰে কলাখাৰ বনায়। আঠিয়া কলৰ মূৰাটো ধুনীয়াকৈ কাটি লৈ ৰ'দত শুকুৱাই পেলাই এনেকৈ পুৰি লৈ এনেকৈ চালিব লাগে। বন্ধুসকল, আপোনালোকেও খাৰ প্ৰস্তুত কৰিব, খাৰৰ আঞ্জা খাব, ইমান ধুনীয়া লাগে। এই মাহতে খাৰ প্ৰস্তুত কৰা হয়, কাতি মাহত। কাতি মাহত ৰ'দ চোকাৰ কাৰণে কলাখাৰ প্ৰস্তুত কৰা হয়, বৰষুণ নাই কাৰণে। কলাখাৰ বনাওঁতে বহুত কষ্ট হয় যদিও মানে এয়া আমাৰ দেহৰ কাৰণে অমৃত বুলি ক'ব পাৰি। এয়া কলাখাৰৰ আঞ্জা, খাৰৰ আঞ্জা কিমান আমাৰ দেহৰ কাৰণে উপকাৰী সেয়া চাওক। আঠিয়া কলৰ মূৰাটোৰ পৰা বনোৱা হৈছে। মূৰাটোৰ পৰা মানে ভাল খাৰ প্ৰস্তুত হয়, সুন্দৰ মানে ঝাৰ হয় খাৰৰ। এইবিলাক হৈছে আমাৰ খাটি গাঁৱলীয়া পৰম্পৰা, গাঁৱলীয়া এইবিলাক খাদ্য। আজিকালি এইবিলাক বস্তু নেদেখাই হ'ল। আমাৰ গাঁৱত আছে এইবিলাক খাৰ প্ৰস্তুত। আজিকালি বোৱাৰীসকলে কেনেকৈ খাৰ প্ৰস্তুত কৰে, খাৰ কেনেকুৱা ধৰণৰ বস্তু, হয়তো নতুন বোৱাৰীসকলে নাজানিবই। আমাৰ মায়ে এইবিলাক বনায়। টাউনৰ বাসিন্দাসকলে হেৰি কৰিব পাৰিব, এই কিছুমান বজাৰত মানে কলাখাৰ বিক্ৰী কৰে। আমাৰ ইফালে গোৰেশ্বৰ বজাৰতো কলাখাৰ বোলে বিক্ৰী কৰে শুনিছোঁ। তেনেকুৱা ট্ৰাইবেল জনজাতীয় বজাৰবিলাকত আপোনালোকে কলাখাৰ কিনিব পাৰিব। এয়া চাওকচোন আপোনালোকে কি সুন্দৰ খাৰ ওলাইছে, এয়া কলাখাৰ। এতিয়া মায়ে কেনেকৈ মানে খাৰ প্ৰস্তুত কৰে অকণমান এটা হেৰি দেখাব আৰু আপোনালোকে চাবচোন বাৰু। আমাৰ মায়ে দেখুৱাব খাৰ কেনেকৈ উলিয়াই, অকণমান দেখুৱাব বাৰু, আপোনালোকে চাব। দেই আপোনালোকে খাৰ কেনেকৈ প্ৰস্তুত কৰি উলিয়াই। এনেকুৱা ফুটুং থকা এটা পাত্ৰ ল'ব। লৈ পাত্ৰটোত এনেকৈ এটা পাত্ৰত, মই বাৰু এতিয়া কম পৰিমাণে দেখুৱাইছোঁ, এনেকুৱাকৈ পাতি দিব পাত্ৰটোত। দি এনেকুৱা এখন ভাল পৰিষ্কাৰ কাপোৰ এখন লৈ এনেকুৱাকৈ এই পাত্ৰটোত পাৰি দিব, যাতে খাৰখিনি পৰি নাযায়, এই গুড়াবিলাক সলকি নাযায়। এনেকুৱা এখন ধুনীয়া পৰিষ্কাৰ কাপোৰ এখন দিব, দি এটা পাৰি দিলোঁ, দি অলপমান এনেকুৱা গুড়া অলপ দিব, এনেকুৱা গুড়া অলপ, এনেকুৱা এই খাৰৰ গুড়া অলপ এনেকুৱাকৈ দি দিব, পানী ঢালি দিব, লাহে লাহে বস্তুটো হেৰি গিৰগিৰকৈ নাযোৱাৰ নিচিনাকৈ এনেকুৱাকৈ অলপ পানী ঢালি দিব। পানী ঢালি দিয়াৰ পাছত আপোনালোকে দেখিব, এয়া তলত দি এয়া দেখিছে আপোনালোকে, এয়া খাৰ পৰিব ধৰিছে, এয়া দেখিছেনে, এয়া খাৰ পৰিব ধৰিছে। তেনেকৈ খাৰ প্ৰস্তুত কৰে তাৰমানে। এয়া ধৰচৈটো ওপৰত, ধৰচৈটো ধৰি অলপ তলত, এয়া আপোনালোকে এৰিছে, এয়া আপোনালোকে দেখিছে, এয়াই হৈছে খাৰ, কলাখাৰ। আমাৰ এই আঠিয়া কলৰ কাৰণে খুব খাৰটো চোকা হৈছে। এয়া চাওক, এই পানীখিনিৰে আপোনালোকে, খাৰৰ পানীখিনিৰে আপোনালোকে আঞ্জা ৰান্ধিব পাৰিব। একদম আমাৰ দেহৰ কাৰণে বৰ উপকাৰী কলাখাৰ। এনেকৈয়ে কলাখাৰ প্ৰস্তুত কৰা হয়, আপোনালোকে দেখিলে।